সো নমস্কাৰ বন্ধুসকল, মাত্ৰ মই 2 মিনিটত আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম যে পিলটো কেনেকৈ ইউজ কৰিব লাগে। আপোনালোকে যেটো থাম্বনেলত চাইছে, মই ইমান ডেসক্ৰাইব নকৰো। সো মই ডক্টৰ এন.আৰ. চৌধুৰী আৰু আপোনাৰ স্বাস্থ্য নিশ্চিত কৰাটো মোৰ প্ৰধান লক্ষ্য। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। একদম 2-3 মিনিটত আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম যে কেনেকৈ ব্যৱহাৰ কৰিব লাগে এনেকুৱা ধৰণৰ পিলবিলাক। সো বন্ধুসকল চাওক, এনেকৈ কোৱা হয় যে কিতাপ পত্ৰত কোৱা হয় যে নৰ্মেলি 8 to 12 উইকছলৈকে মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি কৰিব পাৰি আমি পিল দি। তাৰ পিছত আৰু পিলে কাম নকৰে। কিন্তু এনেকুৱা ৰিয়েলিটিত এনেকুৱা হয় যে 62-63 ডেজলৈকে নৰ্মেলি পিল দি হৈ যায়। তাৰ পিছত পিল দি নৰ্মেলি নহয়, ইনকমপ্লিট এবৰ্শন হৈ থাকে বা ইনকমপ্লিট হৈ থাকে বা বেছিকৈ ব্লিডিং হয়, তাৰপিছত আকৌ হস্পিটেলত লৈ আহিব লাগে। সেইকাৰণে কোৱা হয় যে নৰ্মেলি 62 to 63 ডেজলৈকে পিল ব্যৱহাৰ কৰিব পাৰিব। সো বহুতে মোক প্ৰশ্ন কৰে যে স্যাৰ তাততো পিল 5টা আছে, যেনেকৈ এনতত আপোনালোকক দেখাইছোঁ ভিডিঅ', তেনেকৈ মই দেখাই আছোঁ। তাততো 5টা পিল আছে, মই কেনেকৈ ব্যৱহাৰ কৰিব লাগে। চাওক, একদম ইজি ৱে মই বুজাই দিবলৈ ট্ৰাই কৰিম আপোনালোকক। ইজি ৱে হ'ল যে ডাঙৰ যিটো পিল দেখা পাইছে এইটো হ'ল মিফিপ্ৰিষ্টন 200 mg আছে। সো এইটো পিল যিদিনা আপুনি ভাবিব যে মই এবৰ্শন কৰিব বিচাৰোঁ, সেইদিনা আপুনি এইটো পিল, ডাঙৰ পিলটো বা ডাঙৰটো যিটো দেখা গৈছে এইটো পিল আপুনি ফুল টেবলেট পানীৰ লগত খাই দিব। তাৰপিছত কোৱা হৈছে 48 আৱাৰ্ছৰ পিছত যিকেইটা 4টা পিল আছে সেইকেইটা পিল আপুনি পানীৰ লগত নহয়, মানে জিভাৰে মানে সাবলিংগুৱেলি বুলি কোৱা হয়, জিভাৰে আপুনি যেনেকৈ আমি চকলেট খাওঁ জিভাৰ তলত দি এনেকৈ চেলেকি খাব লাগে। সো এনেকৈ আপুনি কণ্টিনিউৱাছ 4টা পিল একেলগে খাব লাগে। আপুনি যদি ছাপ'জ কোনোবাই যদি ভাবে যে 4টা পিলটো একেলগে জিভাৰ তলত নাথে, মই তেতিয়াহ'লে দুটাকৈ খাব। কিন্তু এনেকুৱা হ'ব নালাগে যাতে আপুনি এতিয়া 2টা পিল খাইছে আকৌ কালি 2টা পিল খাইছে, এনেকুৱা হ'ব নালাগে। 4টা পিল একেলগে খাব লাগে। সো ইয়াৰ উপৰিও কোৱা হয় যে এবৰ্শন পিলবিলাক খালে আপোনাৰ ছাইড ইফেক্টৰ মাজত আহে যে অত্যাধিক পৰিমাণে ৰক্তক্ষৰণ হোৱা বা ব্লিডিং হোৱা, তাৰ কাৰণে কেতিয়াবা ব্লাডৰ প্ৰয়োজন হ'ব পাৰে। তাৰ উপৰিও ইনকমপ্লিট এবৰ্শন হোৱাৰ চান্স বহুত বেছি থাকে। সেইকাৰণে এজন প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰৰ পৰামৰ্শলৈহে মেডিকেল টাৰ্মিনেশ্যনবিলাক বা এবৰ্শনবিলাক কৰিব লাগে, বা আপুনি ডক্টৰৰ পৰামৰ্শলৈহে কৰা উচিত। তাৰ উপৰিও কোৱা হয় যদি আপোনাৰ পিলবিলাক খোৱাৰ পিছত ভমিটিং হৈছে, তাৰ উপৰিও আপোনাৰ খুব বেছি মাথা ঘূৰাইছে, খুব বেছিকৈ একদম বহুত ব্লিডিং হৈ আছে, তেতিয়াহ'লে অতি সোনকালে ওচৰৰ হস্পিটেল ডক্টৰৰ কাষ চাপক। ভিডিঅ'টো ইমানেই ভাল লাগিলে এটা লাইক মাৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব।